এতিয়া আপোনালোকক মেজিক দেখাম এইটো বিস্কুটটো খালে মানে ধোঁৱা ওলাই মুখৰ পৰা তিনি ওলালে আৰু বস্তু পালো চাওক 1 2 3 4টা Hey guys, welcome back to my YouTube channel. নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ যোৰহাটত আপোনালোকক মজাকে মেলা চাবলৈ লৈ গৈ আছোঁ। পিছবাৰ আৰু মই গৈ আছোঁ মেলা চাবৰ কাৰণে। আপোনালোকক সকলোবোৰ দেখুৱাই আমি আছিলোঁ নিমাতী ঘাটৰ ওচৰত। নিমাতী ঘাটৰ পৰা এতিয়া যোৰহাট টাউন গৈ আছোঁ। ৰাতিহে মেলাখন ভাল হ'ব ন, ৰাতি আপোনালোকক ভালকৈ মেলা দেখুৱাম। এতিয়া বেছি দেৰি কৰি নাথাকোঁ, বাজিলে এতিয়া 4টা 5টা বাজিব হ'ল। এতিয়া গৈ থাকোঁ ব'লক, এতিয়া ডাইৰেক্ট ফাৰ্ষ্ট টাউন যাওঁ। টাউন গৈ আপোনালোকক লগ পাই আছোঁ। গাইছ আগত আছে মামা আৰু ধৰিলে চেটে হ'ব, কিন্তু ধৰিব নালাগে কাৰণ আমি নিমাতীৰ পৰা আহিছোঁ ন। গাইছ এতিয়া মামাৰ পৰা বাচি গ'লোঁ, আমাক মানে ধৰা নাই। আমাৰ ডাবুল হেলমেট আছে ন, আপোনালোকে যদি ক'ৰবাত যায় ন ডাবুল হেলমেট পিন্ধি যাব। গাইছ এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু এইফালে চাওক কি আল্টিমেট লাগিছে আৰু ভিতৰত চকৰিত উঠি আপোনাক সকলোবোৰ দেখুৱাম। তো গাইজ পাৰ পাৰ্চন মানে 20 টকা হয়। চ' ৰিয়ানে দুজনৰ কাটি আছে, ৰিয়ান আৰু মোৰ নীতিশ ব্লগছৰ। যোৰহাটত পূজা কেনেকৈ ফেমাছ, মেলাটো এনেকৈ ফেমাছ। এতিয়া ভিতৰলৈ সোমাই আহি গ'লোঁ আৰু মানুহ চাওক, পূজা হৈছে নে মেলা হৈছে ধৰিবই পৰা নাই, ইমানে মানুহ হৈছে চাওক। গাইছ এইটো নুঠো নেকি চাওক। নালাগে ভাই, নুঠো ভয় লাগিছে। অ' মাই গড, অলপ দূৰত ঘূৰিছে নি বাৰু। মই চাই সন্তুষ্ট। গাইছ এখন আছে ট্ৰেইন চাওক, এখন ট্ৰেইনত উঠিম 50কে ন, এজনৰ প্ৰতি 50 টকাকৈ আৰু ট্ৰেইনত উঠিম। চকৰিত উঠিব নোৱাৰোঁ কাৰণ ইমান মাথা ঘূৰাই যাব ন, সেইকাৰণে ট্ৰেইনতে উঠি আপোনালোকক দেখুৱাম চাওক। এইখন ট্ৰেইন ৱাও। এজনৰ প্ৰতি 50 টকা আৰু টিকেট কটা হৈ গ'ল। যাবৰ কাৰণে পুৰা ৰেডি। ভয়ো লাগিছে বহিছোঁ আমি চবতকৈ আগত বহিছোঁ। ষ্টাৰ্ট কৰি দিলে। Oh my god! Train start! Whoa! Ultimate experience! ভাই এখন কি হ'ল? নীতিশ ভাই কেনেকুৱা লাগিলে, ভয় লাগিলে নাই? ভয় লাগিলে বহুত। এইটো টাৰ্ণিঙত বেছি ভয় লাগিলে। এই টাৰ্ণিংটো ঘূৰাই নহয়, যেনেকৈ ঘূৰাই ন ভয় লাগি যায় পুৰা। আৰু চাওক এখন ট্ৰেইন, আমি এতিয়া নামো, আমাৰ হৈ গ'ল। আৰু এইটো চাওক পোৱালিকেইটাই পুৰা ওপৰলৈ জঁপিয়াই আছে। আমি জঁপিয়াব নোৱাৰোঁ কাৰণ আমি ডাঙৰ। গাইছ এইটো চাওক, খালে একদম মুখত ধোঁৱা ওলাই যায়। বাইদেউ এইটো প্ৰাইচ কিমান? 50 টকা। চ' গাইছ এতিয়া ৰিয়ানে ড্ৰেগন বিস্কিট খাব। এইটো হৈছে বিস্কুট দেই, ইয়াতে ধোঁৱা ওলাই যাব। ধোঁৱা ওলাই মুখৰ পৰা। এতিয়া পুৰা কাপোৰৰ কালেকশ্যন আছে চাওক, সম্পূৰ্ণ চব কাপোৰ 150 টকা 100 টকা সম্পূৰ্ণ চব কাপোৰ। আৰু আপোনালোকে এই বস্তুটো ট্ৰাই কৰিব, এইটো ধোঁৱা ওলাই যায়। এখন ফেন দাদা, এখন প্ৰাইচ কিমান? 250। আৰু গাইছ এখন ফেন চাওক 250। আৰু বতাহ অলপ আহিছে ন, এইটো চাওক বতাহ আহিছে চাওক। এইটো এখন চাওক বাইক গাইছ, পুলিচৰ বাইক। আমি সৰুতে যেতিয়া আছিলোঁ এইবোৰ লৈছিলোঁ ন, এতিয়া আমি ডাঙৰ হ'লোঁ সেইকাৰণে আমি এইবোৰ লোৱা নাই আৰু আমি এতিয়া চাবলৈকে হৈছে আৰু। গাইছ ইয়াতে চাওক সম্পূৰ্ণ পুতলা, এইবোৰ চব পুতলা কালেকশ্যন, এইবোৰ চব 100। এতিয়া গাইছ খেলিম হেডিং খেল। আৰু এইটো দেখিছে ইয়াত সোমোৱা গীত মানে যোনটোত সোমাই ন, ইয়াত থকা বস্তুকেইটা প্ৰাইজকেইটা পাই যায়। আৰু ট্ৰাই কৰিম কি হ'ল, সোমাই নে নোসোমাই। আৰু 20 টকাত 6ডাল পাইছোঁ আৰু মই 3ডাল। আৰু নীতিশ হেডিং খেল 100 মাৰিম গাইছ। 100 টকা আছে। এতিয়া গাইছ নীতিশ ভাই পুৰা ৰেডি। 100 লাগে দেই আমাক। 100 টকা 100 টকা। অলপ দে আৰু একবাৰ।
গাইজ এইটো চকৰি চাওক, এইটোত উঠিবলৈ মন আছিল কিন্তু উঠিব নোৱাৰোঁ কাৰণ মোৰ মানে ঘূৰিলে মাথা ঘূৰাই, সেইকাৰণে ট্ৰেইনখনতে উঠিলোঁ অকল। আৰু এইটো ডাঙৰ চকৰিটো চাওক, এইটো ডাঙৰ চকৰিত উঠিছিলোঁ আগত, আপোনালোকে দেখিলে এইটোত উঠি মোৰ বমিয়ে হৈ গৈছিলে, সেইকাৰণে নেক্সট টাইম কেতিয়াও নুঠো বুলি শপত খাইছিলোঁ আৰু সেইকাৰণে আজি নুঠো। তেনেকৈ আহিলে এবাৰ উঠি চাবচোন আৰু কোনে কোনে উঠিছে কমেণ্টাৰ কৰি জনাই দিবচোন। গাইজ যিমানে ধুনীয়া চকৰিটো ন সিমানে বেয়া, উঠি চাব এদিন আপোনালোকে, তেতিয়াহে গম পাব চকৰিটো কেনেকুৱা। চাহ খাবলৈ কাপ লৈছোঁ, চাওক কেনেকুৱা লাগিছে? কাপ লৈছ নি? অঁ কাপ। এটা আহিলে আপোনালোকে টেটো বনাব পাৰিব, চাওক যি ষ্টাইল দিয়ে আপুনি সেইটো ষ্টাইলতে টেটো বনাই দিব। আৰু এইটো প্ৰাইচটো তাত লিখা আছে। লেটছ এক্সপ্ল'ৰ দ্য মেলাছ দোকান। আমি মানে অথনিৰ পৰা এইটো জেগাতে এইটো গলিতে 5-বাৰ 6বাৰমান ঘূৰিয়ে আছোঁ বাট তেটছুৱাই ঘূৰি আছোঁ। আমাৰ কেবটো এনেকুৱা কেব নাছিলে ন, ইমান আছিলে। আৰু এইবোৰ ছোৱালীৰ কাৰণে কাণফুলি চেইন চব আৰু আমাৰ কাৰণে মেলা চেলা এনেকৈ ফালনাম চালনাম গ'লে এইবোৰ লৈছিলোঁ, আজিকালি নাই। এইটো হৈছে ডলফিন। য়েছ ডলফিন। ডলফিন যোৰহাটতো আছে, গদাও আছে। এই প্ৰাইচ কিমান? 60। ৱাও মজা। অ' ভাই চাইকেল, অ' লটাৰী। ইয়াত যদি নম্বৰ আহি যায় ন চাইকেলো পোৱা ওলাবই বুলি কৈছে। 66 আছে নেকি? 66ত কি আছে? অ' ভাই চিটা খেলিছিলোঁ, লটাৰী খেলিছিলোঁ, 9 ওলালে, 3 ওলালে আৰু বস্তু পালোঁ চাওক, 1 2 3 4টা। গুড মৰ্ণিং গাইজ, আজি হৈছে নেক্সট ডে আৰু গৈ আছোঁ মাজুলী। কালি ভিডিঅ'টো এণ্ড কৰা নহ'ল আৰু মেলা চালোঁ, আপোনালোকক দেখুৱালোঁ মেলা কেনেকুৱা লাগিল আপোনালোকে দেখিছে। আৰু বেছি চকৰিত নুঠিলোঁ আৰু আগৰ পৰা উঠি পাই দিছোঁ ন, সেইকাৰণে এইবাৰ নুঠিলোঁ আৰু এতিয়া গৈ আছোঁ মাজুলী। আৰু চাওক আমাৰ ব্ৰহ্মপুত্ৰ নৈখন কিমান ধুনীয়া লাগিছে দেখি। আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে ন লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিলোঁ, বাই বাই গাইজ, বাই বাই।